মেম আপোনাক লাগিছিল ন সেইকাৰণে লৈ আহিছোঁ আৰু মোৰ ফেয়াৰৱেল নহয় তাহাঁতৰহে ফেয়াৰৱেল হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালেই আৰু আজি মই আপোনালোকক দেখাম যে মই গিফ্টত কি বস্তু পালোঁ মোৰ ষ্টুডেণ্টছৰ পৰা তো বলক তেনেহ'লে ষ্টাৰ্ট কৰোঁ তো একদম প্ৰথম গিফ্ট যোনটো মই পালোঁ সেইটো হৈছে এই ঘড়ীটো মোক দিছিলে মোৰ ষ্টুডেণ্ট এজনীয়ে মই ৰেকৰ্ড কৰিব থাকি গ'ল একচুৱেলি এইটো মই পিন্ধিম বাট এতিয়া মোৰ কাৰণে অকণমান ডাঙৰ হৈ আছে চ' অকণমান এইটো কটাব লাগিব তাৰপিছতহে মই পিন্ধিব পাৰিম বাট থেংক ইউ ফৰ দিছ মই এক্সপেক্টো কৰা নাছিলোঁ যে এইটোৰ পিছত মই ইমানেই বেছি গিফ্ট পাম বুলি তাৰ পিছত মই পালোঁ এই গামোচাখন দেখিছেনে ইমান মৰম লগা এখন যেতিয়া মানে মোৰ ষ্টুডেণ্টছখিনি মোৰ ৰুমলৈ আহিছিলে তেতিয়া এই গামোচাখন লৈ আহিছিলে ইমান ধুনীয়া লাগিছে নহয়নে এই বুকেটো দেখিছেনে কিমান বেছি ধুনীয়া আৰু তেহেঁতি মোৰ কাৰণে এই বুকেটো বনোৱাই আনিছে কোনে আনি দিব মই মানে ইমানেই বেছি হেপী হৈছিলোঁ নহয় বুকেটো দেখি মোৰ ষ্টুডেণ্টছে দিছে ফুলি দুযোৰ এইযোৰ আৰু এইযোৰ দেখিছেনে ইমান বেছি মৰম লগা মই এই কাণফুলি দুযোৰ একদম ভাল কিবা এটা অকেশ্যনতে পিন্ধিম সেইকাৰণে মই এতিয়ালৈকে খোলাও নাই মই মই পিন্ধিও চোৱা নাই মানে থেংক ইউ এইখন হৈছে প্ৰথম ফটোখন দেখিছেনে গোটেইখিনি মানে মোৰ ফেভৰেট ফটোজ বুলিয়ে ক'ব পাৰি তো এইখন দিছে যোনকেইজনী ছোৱালী মোৰ ৰুমলৈ আহিছিলে তেহেঁতি দিছে একচুৱেলি মই ভবা নাছিলোঁ যে মই এনেকুৱাও কিছুমান গিফ্ট পাম বুলি আৰু তাৰপিছত আহিলে এই খাৰুখিনি জানেনে মই এদিন মানে ষ্টৰিত লগাইছিলোঁ চাগে গ্লাছ বেংগলছৰ কথা যিটো মোৰ বহুত বেছি মৰম লাগিছিলে তো সেইকাৰণে মই মানে এনেই লগাইছিলোঁ যে কোনোবাই যদি মোক গিফ্ট দিয়াহেঁতেন আৰু মোৰ ষ্টুডেণ্টছে মোৰ কাৰণে খাৰু লৈ আহিছে তেহেঁতি ইমানেই বেছিকৈ মানে মোৰ কথাবোৰ মন দিয়ে বা মোক কি লাগে কি নালাগে সেইবোৰ বস্তু চাই থাকে তো ইটছ ওৱান অফ মাই ফেভৰেট মুমেণ্ট মানে যেতিয়া তেহেঁতি মোক খাৰুটো দিছে আৰু তেহেঁতি যেতিয়া মোক কৈছে ন মেম আপোনাক লাগিছিল ন সেইকাৰণে লৈ আহিছোঁ চ' ইমান চুইট আছিলে মুমেণ্টটো এখন ফটো ফ্ৰেম আছে এইখনো মোক ষ্টুডেণ্টছে দিছে এইখন পিছে মোক মানে নেক্সট ডে দিছে যেতিয়া স্কুল খোলা আছিলে তেতিয়া দিছে চ' সেইকাৰণে এইখন মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ এইখনো ইমান বেছি মৰম লগা দেখিছেনে গোটেইবোৰ ফটোজো লগাই দিছে আৰু লগতে তেহেঁতৰ ফটোজখিনিও লগাই দিছে চ' থেংক ইউ ছ' মাছ মই হৈছে এইখনো এখন ফটো ফ্ৰেম আৰু এইখন ফটো ফ্ৰেমতো ধুনীয়াকৈ কিবা কিবি লিখি দিছে অৱশ্যেজ আছে ইয়াত চ' থেংক ইউ ছ' মাছ এটা কফি মাগটোত গৰম পানী ঢালাৰ পিছত ইয়াত ফটোজ ওলায় আৰু এইটো ফটোজটো মই উলিয়াই চাইছিলোঁ তো আপোনালোকক মই এইটো লাষ্টত লগাই দিম তো আপোনালোকে চাব আৰু জনাব যে কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে